নমস্কাৰ, মই অচিনি কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। আমাৰ প্ৰতিভা আমাৰ গৌৰৱ। আৰু আজি আমি আকৌ এটা নতুন প্ৰতিভাৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। তিনিচুকীয়াৰ বিশ্বজিৎ সোণোৱালে এটা সাংঘাতিক ধৰণৰ কাম কৰি ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ এটা পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। তিনিচুকীয়াৰ বিশ্বজিৎ সোণোৱালে এটা ইণ্টাৰনেশ্যনেল খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বজিতে ভৰিৰে এখন ছবি আঁকি এই পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আমাৰ প্ৰতিভা আমাৰ গৌৰৱ। অদম্য সাহস থাকিলে মানুহে যিকোনো কাম কৰিব পাৰে। তাৰেই উদাহৰণ আজি মই চিনাকি দিব বিচৰা এই যুৱকজন। তিনিচুকীয়া জিলাৰ কাকপথাৰ সৰু মাইথং গাঁৱৰ নিবাসী বিমল সোণোৱাল আৰু প্ৰয়াত অনিমা সোণোৱালৰ সুযোগ্য সন্তান বিশ্বজিৎ সোণোৱালে ভৰিৰে লক্ষ্মীনাথ বেজবৰুৱাৰ ছবি অংকন কৰি দ্য ইণ্টাৰনেশ্যনেল এচিভাৰ্ছ এৱাৰ্ড 2024 খিতাপ পাবলৈ সক্ষম হৈছে। আৰু বিশ্বজিৎ সোণোৱালক এই ইণ্টাৰনেশ্যনেল এচিভাৰ্ছ এৱাৰ্ড 2024টো কটা ৰাজস্থান তৰফৰ পৰা প্ৰদান কৰিছে। আৰু এই এৱাৰ্ডটোত এটা ট্ৰফি, মেডেল আৰু চাৰ্টিফিকেট প্ৰদান কৰিছে। আৰু বিশ্বজিৎ সোণোৱালৰ এই সাফল্যত সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী যুৱ মঞ্চ, সোণোৱাল কছাৰী জাতীয় পৰিষদ আদিকে ধৰি সোণোৱাল কছাৰী ছাত্ৰ পৰিষদ সকলো ফালৰ পৰাই অভিনন্দন জ্ঞাপন কৰিছে বিশ্বজিৎ সোণোৱালক। আৰু আমাৰ সোণোৱাল মিক্সাৰ চেনেলৰ ফালৰ পৰাও তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। আকৌ এবাৰ আপোনালোকক কৈছোঁ, তিনিচুকীয়া জিলাৰ কাকপথাৰ সৰু মাইথং গাঁৱৰ নিবাসী বিমল সোণোৱাল আৰু প্ৰয়াত অনিমা সোণোৱালৰ সুযোগ্য সন্তান বিশ্বজিৎ সোণোৱালে ভৰিৰে লক্ষ্মীনাথ বেজবৰুৱাৰ ছবিৰ অংকন কৰি দ্য ইণ্টাৰনেশ্যনেল এচিভাৰ্ছ এৱাৰ্ড 2024 খিতাপ পাবলৈ সক্ষম হৈছে। আৰু এই এৱাৰ্ডটো কটা ৰাজস্থান তৰফৰ পৰা প্ৰদান কৰিছে। আৰু এই এৱাৰ্ডটোত এটা ট্ৰফি, মেডেল আৰু চাৰ্টিফিকেট প্ৰদান কৰিছে। আৰু এই সাফল্যত আমি সকলো গৌৰৱান্বিত। আৰু এয়াই আজি আমাৰ প্ৰতিভা আৰু আমাৰ গৌৰৱৰ যুৱকজন আছিল।